গুৱাহাটীৰ সোণাপুৰত নতুনকৈ মুকলি হোৱা ছায়েন্স চিটিত আহি মোৰ মূৰত এনেকুৱা কি বস্তু লগাই দিলে মই পগলা হৈ গৈছোঁ গাইছ। গুড মৰ্নিং, হেল্ল', দিছ ইজ ৰেকি ফিয়াৰ এণ্ড নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। বহুত দিনৰ পৰা এনেকুৱাকৈ লং ব্লগ আজিকালি বনোৱা নহয়। আপোনালোকে হয়তো বহুতেই বিচাৰি আছিলে এনেকুৱা লং ব্লগ, মই দিব পৰা নাই। তো আজি আছোঁ মই বৰ্তমান গুৱাহাটীত। মাই গড, কষ্ট লাগি গ'ল। আছোঁ, চাওক না প্লেচটো চাওক, তলৰ পৰা উঠি আছোঁ ওপৰত। আৰু আজি মই আহিছোঁ আপোনালোকক দেখাবলৈ গুৱাহাটীত নতুনকৈ মুকলি হোৱা ছায়েন্স চিটিত। বহুত দিনৰ পৰা শুনি আছিলোঁ, বিভিন্নজনে আহিছে, ফটোজ ভিডিঅ'জবিলাক চাইছিলোঁ মানে। তো আজি মই নিজে আহিছোঁ গুৱাহাটীত এই নতুনকৈ মুকলি হোৱা ছায়েন্স চিটি কেনেকুৱা আছে, ভিতৰত কি কি বনাইছে চব আজি আপোনালোকক দেখাম। মাই গড, ইমান ওপৰত আহিব লাগে না গাইজ। চাওক, এয়া হৈছে ওপৰৰ পৰা, আৰু ওপৰত বাকী আছে যাবলৈ। তলৰ পৰিৱেশ চাওক। আপোনালোকে বহুতে জানে যে মই আজিকালি লং ব্লগ বনোৱা নাই, বহুত দিনৰ পৰা বনোৱা নাই। মানে কি ক'ম, আজিকালি আমি কি কৰোঁ, জেনেৰেলি ফটোজ এণ্ড ৰিলছত লাগি থাকোঁ। আজিকালি মানে লং ব্লগ ইমান বেছি বনোৱা নহয়, মানুহে নাচায়। চ' আমি যোনটো মানে ইজি হয়, ফটোজ এণ্ড ৰিলছত বেছিভাগ লাগি থাকোঁ। তো আপোনালোকে যিসকলে চাই থাকে ফটোজ এণ্ড ৰিলছবিলাক। অ' মাই গড, যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই প্লিজ ফ'ল' এটা কৰি দিব। বহুত ওপৰত উঠি আহিলোঁ, আৰু এই আছে সন্মুখত আছে ছায়েন্স চিটিয়ে দেখিবলৈ পাইছে, গুৱাহাটীত নতুনকৈ মুকলি হোৱা। এয়া হৈছে ছায়েন্স চিটি। সেইপিনি পুলিচ তুলিচ আছে, চাওক কিমান টকা লাগে টিকট, আপোনালোকক চব জনাই আছোঁ গাইছ। মোৰ সন্মুখত এখন বৰ্ড আছে, আৰু এই বৰ্ডত আপোনালোকে চাব পাৰে টিকেটৰ মূল্য কিমান। এণ্ট্ৰি টিকেট আপোনাৰ 50 টকা পাৰ পাৰ্চন, আৰু এইপিনে বিভিন্ন ধৰণৰ টিকেট আছে। ইয়াৰ গাড়ীৰ পাৰ্কিঙৰ ফিজ আছে 20 টকা। তো আপোনালোকে আহিলে ইয়াত প্ৰথমে চাই ল'ব। টিকেট কাটি লৈ আছে, টিকট ঘৰ লিখাই আছে। ফাইনেলি সোমাই আহিলোঁ টিকেট কাটি, আৰু এটা এক্সট্ৰা 3D শ্ব' কিবা আছে, সেইটো কাৰণে আমি টিকেট কাটি সোমাই আহিলোঁ ইয়াৰ পৰাই গাইছ। ইয়াৰ চাওক সন্মুখৰ পৰিৱেশ, ছায়েন্স চিটি বিজ্ঞান নগৰী বুলি লিখাই আছে। এয়া হৈছে ওপৰৰ ভিউ গাইছ। কি ৰাস্তা মানে গাইছ, এই অকাই বকাই কি মানে জেগা এটাই, কিন্তু বহুত ঘূৰিব লাগে গাইছে। এইটো চাওক কিমান ঘূৰি ঘূৰি যাব লাগে ওপৰত, সেই তাত যাব লাগিব এতিয়া। টিকেট চিকেট কাটি আহিলোঁ। তো আপোনালোকেও ইয়াত নতুনকৈ যিহেতু খুলিছে, আপোনালোকে ফেমিলিৰ সৈতে আহিব পাৰে। মাত্ৰ 50 টকা টিকেট, জাগিৰোডৰ পৰা একদম ওচৰতে হয় মানে গাইছ। তো আহক আৰু এনজয় কৰক ফেমিলিৰ সৈতে। আৰু ভিতৰত সোমাই আহি এনেকুৱা ধুনীয়া ভিউ দেখিবলৈ পাব গাইছ। এয়া হৈছে সোণাপুৰৰ ছায়েন্স চিটিৰ ভিউ, ছায়েন্স মিউজিয়ামৰ ভিতৰত। ৱাও, ইমান বেছি মানুহ নাই, যিহেতু নতুন খুলিছে, তথাপি বহুত মানুহ আহিছে। এইবিলাক বহুত দূৰৰ পৰা মানুহ আহিছে গাইছ। তো ইয়াৰ নামেই যিহেতু ছায়েন্স চিটি, বিজ্ঞান নগৰী, তো ইয়াততো ছায়েন্সৰ বস্তুৱে থাকিব ন, বিজ্ঞানৰ বস্তু থাকিব, আমাৰ ৱৰ্ল্ডৰ বিষয়ে থাকিব, আমাৰ এই পৃথিৱীখনৰ বিষয়ে থাকিব, সৌৰজগতৰ বিষয়ে থাকিব, এইবিলাকে আছে মানে। এইবিলাকৰ বিভিন্ন ধৰণৰ বিষয়বস্তুবিলাক দেখুওৱা হৈছে, আৰু মানুহে এনজয় কৰি আছে, চাই আছে। আৰু গাইছ, প্ৰথমতে এই কাজিৰঙাৰ কিছুমান মানে বস্তু এনেকুৱাকৈ দাঙি ধৰা হৈছে ইয়াত। প্ৰথমতে এশিঙীয়া গড় বিষয়বস্তু কাজিৰঙা যিখন ওৱান হৰ্ণ ৰাইনো, এশিঙীয়া গড় বিশ্ববিখ্যাত, ইয়াত দেখুওৱা হৈছে। ইয়াত এটা বগলী আছে, আৰু বাঁহজোপা আছে, ইয়াত বিভিন্ন ধৰণৰ গছ গছনি আছে গাইছ। ইয়াত প্ৰথম ৰুমতে পাই যাব আহি। তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো চাই আহিলোঁ, আৰু এতিয়া ওপৰত উঠি আছোঁ। হৈ চাওক তলৰ পৰা ওপৰৰ ভিউ চাওক, সেইটো এতিয়ালৈকে বনোৱা হোৱা নাই, বনাই আছে, আৰু ইয়াত যাম আমি এতিয়া। চাই থাকক, আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ওপৰতো জানিবলগীয়া বহুত বস্তু আছে। ইয়াত এটা বস্তুত মই চাই আছোঁ, মানে ইয়াত লিখাই আছে, মই যোনটোত ক্লিক কৰোঁ, যোনটোত টিপি দিওঁ, সেইটো ইয়াত ওপৰত দেখাব, ডিছপ্লে কৰি দেখাব। ইয়াত চব দেখাই আছে, বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকে আহি পৰিয়ালৰ সৈতে এনজয় কৰক আৰু উপভোগ। আৰু এটা কথা কৈ দিওঁ, ইয়াত এতিয়ালৈকে কিছুমান বস্তু বনাবলৈ বাকী আছে, সেইকেইটা কামো চলি আছে, অতি সোনকালে হৈ যাব। আৰু সেইবিলাক হৈ যোৱাৰ লগে লগে আৰু বেছি মজা লাগিব ইয়াত আহি। আৰু এতিয়া আহিছোঁ এই ছায়েন্স চিটিৰ মেইন চাবলগীয়া বস্তু, এয়া হৈছে VR শ্ব' বুলি কয়। মই আগতে আপোনালোকক কৈছিলোঁ, এইটো মানে এক্সট্ৰাকৈ টিকেট কাটিব লাগে 40 টকাকৈ। ইয়াত যদি আপোনালোকে আহে, ইয়াত এবাৰ হ'লেও সোমাই যাব। ইয়াতে মানে এইটো মানে মেইন, আই থিংক ইয়াৰ ভিতৰত ছায়েন্স চিটিৰ ভিতৰত এইটোৱে মেইন চাবলগীয়া। মুখত কিবা এটা লগাই দিয়ে মানে ওপৰত, আৰু যি বস্তু দেখাই না আচৰিত মানে গাইছ। তো ফাইনেলি ইয়াৰ পৰা ওলাই যাব ৰেডি হৈছোঁ এতিয়া। বহুত টাইম হ'ল ইয়াত, প্ৰায় 2 ঘণ্টা ঘূৰিলোঁ আমি, বিভিন্ন ধৰণৰ বস্তু চালোঁ, আৰু আপোনালোকে ব্লগৰ জৰিয়তে চাব পাৰিব গোটেইখিনি। তো ইয়াত আহিলে আপোনালোকে এটা বস্তু নোচোৱাকৈ নাযাব, মানে যোনটো 3D শ্ব' আছে, সেই শ্ব'টো আপোনালোকে চাই যাব। 60 টকা টিকেট, একদম কি ক'ম, এনেকুৱা এক্সপিৰিয়েঞ্চ গাইছ। আপোনালোকে চব চাব পাৰিব পৃথিৱীখন ওপৰৰ পৰা। তো ইয়াত আহিলে আপোনালোকে 3D শ্ব'খন চাই যাব, মজা লাগিব, মজা। ষ্টে টিউন গাইছ, সকলোৱে ফ'ল' এটা কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি কোনোবাই আহিম বুলি ভাবি আছে, আহিব পাৰে। মাত্ৰ 50 টকাৰ টিকেট, ফেমিলিৰ সৈতে আহক, এনজয় কৰক গাইছ। মাত্ৰ জাগিৰোডৰ পৰা অলপ সেইটো সোণাপুৰ। তো আহক আৰু এনজয় কৰক।